বহুতে মোক প্ৰশ্ন সুধিছে যে আমি সুগাৰ হ'লে বা ডায়েবেটিছ আমাৰ যদি থাকে তেনেহ'লে আমি কি ধৰণৰ ফল খাব পাৰোঁ অলপ ছাৰ চিৰিয়েলি বুজাই দিব বহুত কমেণ্ট আহিছিলে যাৰ কাৰণে আজি আমি ভিডিঅ'টো প্ৰস্তুত কৰি ওলাইছোঁ গতিকে মই সকলোকে বুজাব ওলাইছোঁ যদি আপোনাৰ ডায়েবেটিক আপুনি পেচেণ্ট হয় তেনেহ'লে কেইটামান ফলৰ নাম মনত ৰাখিব যিকেইটা বিষয়ে আপোনাক মই বুজাম মাৰ্ক কৰি দিম 10ৰ ভিতৰত কিমান নম্বৰ তেতিয়া আপুনি বুজি পাব সেইটো খাব লাগে নে খাব নালাগে প্ৰথম প্ৰশ্নটো হ'ল যে আমাৰ আমি আম সদায় সোধে আমাক আমটোক মই 10ৰ ভিতৰত 6 নম্বৰ দিম য'ত ভিটামিন চি থাকে ভিটামিন এ থাকে আৰু ফাইবাৰ থাকে কিন্তু আমটো বেছি খোৱাটো ভাল নহয় যাৰ কাৰণে আমি 10ৰ ভিতৰত 6 দিওঁ গতিকে অলপ এভইড কৰিব লাগে তাৰপিছত আহিব আমাৰ পাপায়া অৰ্থাৎ আমি অমিতা বুলি যাক কওঁ অমিতাৰ ক্ষেত্ৰত আমি খুব ভাল অমিতাত ফাইবাৰ থাকে ওজন হ্ৰাস কৰাৰ কাৰণে যথেষ্ট তাতে উপাদান থাকে আৰু পটেছিয়াম থাকে গতিকে যেতিয়া আমাৰ চুগাৰ পেচেণ্ট হয় তেওঁলোকৰ অলপ ফেট হয় অবিচিটি হয় তেতিয়াৰ ক্ষেত্ৰতো এইটো এটা খুব ডাঙৰ ৰ'ল প্লে কৰে গতিকে আমি নেক্সট যদি আমি ফলৰ বিষয়ে যাওঁ তেতিয়া হ'ল আপেল গতিকে আপেল যদি আমি কওঁ আপোনাৰ এইটো 9.5 পায় মাৰ্ক আছে 10ৰ ভিতৰত 9.5 কৰিব পাৰোঁ আমি কাৰণ আপেল এটা ভাল হয় আমি ভাল ফল বুলি কওঁ তাত বহুত ফাইবাৰ্ছ থাকে আৰু যাৰ কাৰণে চুগাৰ পেচেণ্টে ধুনীয়াকৈ ইনটেক কৰিব পাৰে তাৰপিছত আহিব লিচি অৰ্থাৎ আমাৰ লেচু বুলি কওঁ আমি 10ৰ ভিতৰত 1 নম্বৰ দিয়া হয় গতিকে এইটো এটা ভাল ফল নহয় যাৰ চুগাৰ আছে এইটো খাব নালাগে গ্লাইচেমিক ইণ্ডেক্সত ই প্ৰভাৱ পেলায় গতিকে আহিব গুৱাভা এই গুৱাভা মানে আমি মধুৰিআম জানো এইটো এটা ভাল ফল 10ৰ ভিতৰত 9 দিব পাৰি ভিটামিন চি ফাইবাৰ থাকে এণ্টি অক্সিডেণ্ট হয় বহুত গুণাগুণ থাকে ইয়াতে গতিকে এইটো এটা ভাল ফল তাৰপিছত আমাৰ আছে অৰেঞ্জ খুব খুদে আমাৰ মানে আমি কমলা খাব পাৰোঁ নে নাই কমলা খাব পাৰে কিন্তু কমলাটো জুচ বনাই পেলাই নহয় কমলা খাব লাগে আপোনালোকে গোটা গতিকে কাৰণ তাতে তেতিয়া আপোনাৰ ভিটামিন চিৰ পৰা আৰম্ভ কৰি বহুখিনি এনেকুৱা বস্তু থাকে যিটোৱে আপোনাৰ গ্লাইচেমিক ইণ্ডেক্সত প্ৰভাৱ পেলায় গতিকে আৰু এতিয়া আমি দুটা ফলৰ কথা ক'ম সেই দুটা ফলেই হ'ল মেইন ফল যোনে চুগাৰত সদায় খাব পাৰে সেইটো 10ৰ ভিতৰত 10 তাৰ প্ৰথমটো হ'ল জামুন কাৰণ ইয়াতে জাম্বুলিন থাকে লগতে এলাজিক এচিড থাকে এই দুয়োটাৰে কাম হ'ল যে সি গ্লাইচেমিক ইণ্ডেক্সটো বেলেঞ্চ কৰাৰ কাৰণে যথেষ্ট সহায় কৰে আৰু 10 নম্বৰৰ ভিতৰত 10 নম্বৰ দিবলৈ আৰু এটা ফল আছে সেইটো হ'ল আমলখি সেইটো কথা কৈ শেষ কৰিব নোৱাৰিম ভিটামিন চি থাকে ফাইবাৰ থাকে এণ্টি অক্সিডেণ্টটো হয়েই আৰু চবতকৈ হাৰ্ট হেল্থৰ কাৰণে খুবেই ভাল আৰু চুৱেলিং ইনফ্লামেশ্যন এইবিলাক যে থাকে চুগাৰ পেচেণ্টৰ অলপ কেতিয়াবা ফুলি থাকে হাত ভৰিবিলাক তেনেকুৱা ক্ষেত্ৰতো আমলাটো খুবেই উপকাৰিতা গতিকে এইকেইটা এটা ফল হয় য'ত 10ৰ পৰা কিমান নম্বৰ দিলোঁ আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব কিন্তু ইয়াৰ মিনিং এইটো নহয় যে চুগাৰ হ'লে আপুনি এইবিলাক খাব নাখাব ইয়াৰ মিনিং এইটো যদি আপোনাৰ চুগাৰ ডায়েবেটিক হৈছে কনচাল্টেশ্যন কৰক বা আমাৰ চেণ্টাৰত আহক হাৰ্বেল মেডিচিনৰ জৰিয়তে বা আমাৰ বহুত এনেকুৱা প্ৰচেষ্টা আছে নেচাৰোপেথিৰ জৰিয়তে য'ত আমি এইবিলাকৰ চিকিৎসা সেৱা আগবঢ়াই আহিছোঁ বহু বছৰ ধৰি য'ৰ পৰা বহুত ৰোগীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব স্ক্ৰীণত দেখি থকা নম্বৰটোত কমেণ্ট কৰিব তেতিয়া আমি আপোনালোকক বিতংভাৱে জনাই দিম কি কৰিব লাগে ধন্যবাদ